নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা হেল্থ কেম্পৰ কেইটামান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। কাৰণে আমাৰ মাজত দুজনকৈ চিকিৎসক উপস্থিত আছে, ডক্টৰ গৌৰৱ দত্ত আৰু এখেত ডক্টৰ হানা দত্ত, আৰু লগতে আমাৰ বাকী স্বাস্থ্য বিভাগৰ আমাৰ কেঞ্চাৰ ফাউণ্ডেশ্যনৰ সৈতে আমাৰ মানসিক বাইদেউ আহিছে, আৰু লগতে আমাৰ যিসকল অন্যান্য সকলো স্বাস্থ্যকৰ্মী ইয়াত আছোঁ, লগতে আমাৰ বকলাই স্বাস্থ্যক্ষেত্ৰৰ সকলো মানুহে আজি আপোনালোকক এই সেৱাভাগ দিবৰ কাৰণে আমি উপস্থিত আছোঁ। গতিকে এই আমাৰ শিবিৰভাগ আৰম্ভণি হোৱাৰ আগতে আপোনালোকক এটি বহুত জৰুৰী কথা আমি জনাবলৈ বিচাৰিছোঁ। ইয়াৰ নাম হৈছে ইংৰাজী CPR বুলি কয়। আচলতে কি হয় কি নাই এইটো কিহৰ কাৰণে কৰিলে আমাৰ ছাৰ আৰু বাইদেৱে অলপমান আপোনালোকক জনাই দিব, তাৰপিছত মই দেখুৱাই দিম কি বস্তুটো আছে। মই কৈ দিম প্ৰয়োজনীয়টো কি মই কৈ দিম মই কৈ দিম শাৰীৰিক মানুহ কেতিয়াবা মানে পৰীক্ষাটো কৰোঁ নকৰোঁ ন পটককৈ এনেকৈ যেতিয়া কাম নাইকিয়া হৈ যাব পাৰে চাডেন যিকোনো এটা এনভাইৰমেণ্টত হ'ব পাৰে, ষ্ট্ৰেছফুল চিটুৱেশ্যন হওক বা এনিথিং লাইক মানুহজনৰ যদি বাকী অৰ্গেনবিলাক ফেইলাৰৰ ষ্টেটত আছে বা চাডেনলি এক্সিডেণ্ট হ'ব পাৰে, এনিথিং আপুনি চাডেনলি যেনিবা মানুহজনক এনেকৈ কৰি থকা পাৰে ৰাস্তাতে। তো আমাৰ ফাৰ্ষ্ট কামটো হৈছে যে আমি মানুহগৰাকীৰ কাৰণে হেল্প বিচাৰিব লাগিব, চিটুৱেশ্যনটো ছেফটিটো চাব লাগিব যে কি হয়। ফাৰ্ষ্ট নিজে গৈ পেলাই এই CPRটো কৰাৰ আগতে মানে CPRটো আমি কেতিয়া কৰোঁ যেতিয়া আপুনি চাব মানুহজনৰ পাৰ্চটো সকলোৱে চাব জানিব, শব্দ হৈ আছে নে উশাহ পাই আছে নে মানুহজন কনচিয়াছ আছে নে চাব লাগিব। সেইটো নৰ্মেল মানুহে মানে বিশেষ আপুনি মেডিকেল নলেজ নাথাকিলেও চাব পাৰিব সকলোবিলাকে। তো যেতিয়া পেচেণ্ট এজন মানে মানুহগৰাকীৰ অৱস্থাটো বহুত ভাল নাথাকে, চেঞ্চিলেছ কৰি আছে, ফাৰ্ষ্ট আপুনি পাৰ্চটো চেক কৰিব হাততে গৈ, তাৰপাছতে পোৱা নাই একো উশাহ চুশাহ অহা নাই সকলোৱে চিনি পাব। আৰু তেতিয়া কি কৰিব প্ৰথম নিজে কিবা এটা কৰাৰ আগতে আপুনি প্ৰথমতে মেডিকেল যিটো হেল্পলাইন নম্বৰ আছে সকলোবিলাকে জানিব বা কাৰোবাৰ জনা মানুহবোৰক আপলোড কৰিব, সকলোবিলাকে নিজে খবৰ দিব। ফাৰ্ষ্ট কামটো খবৰ দিয়ক। ছেকেণ্ড কামটো হৈছে চিটুৱেশ্যন ছেফটি, লাইক ছেফ আছে নাই এনভাইৰমেণ্টটো, চববিলাক জেগাটো মানে ধুনীয়াকৈ এনেকুৱা হ'ব লাগে যে লাইক ফ্লেট চাৰ্ফেচ হ'ব লাগিব, মানে হাৰ্ড চাৰ্ফেচত কৰিব লাগিব, যিটো CPR আমি কৰিব যাম তাতে যিটো মানে দেখাই দিব ইয়াতে আপোনালোকক শিকাব মানে বেছি যাতে কোনোবা এজন মানুহৰ কেনে টাইমলি ইণ্টাৰভেনশ্যন যিটো কওঁ ন কেনে কৰিব এটা সৰু এটা মানে মুখটো প্লেন কৰিব লাগিব আৰু এইটো ঘৰে দিব লাগিব মানে তেতিয়াহ'লে মুখখন মানে হাৱাটা আপুনি মাথোৰৰ পৰা দিব পাৰিব। যিজন মানুহৰ মানে হাওঁফাওঁটো যিহেতু মানে পুৰা হেভি নাই তো আপুনি জোৰত দিব পাৰিব এইবোৰ বস্তুটো। তো 30টা হ'ব, তাৰপৰা আপুনি 2টা ব্ৰেক দিব, আকৌ এনেকৈ ছেইম প্ৰচিডিউৰ কণ্টিনিউ কৰিব লাগিব। মানে আপুনি যে হেল্থ যে ফোন কৰি দিছিলে এম্বুলেঞ্চটো অহাৰ আগতে এইটো টাইমত কৰি দিয়ে তেতিয়া মানুহজনৰ লাইফ ছেভ হ'ব। তো এইটো মানে এনেকুৱা এটা কৌশল যে সকলোৱে জানিব লাগে। পিছত মানে আপুনি মেডিকেল প্ৰফেচনেল হ'ব লাগে, আপোনাৰ বহুত কিবা স্কিল শিকিব লাগে, তেনেকুৱা নহয়। কোনোবা দিনতো আপোনাৰ নিজৰ ফ্ৰেণ্ড হ'ব পাৰে, বন্ধু হওক বা বহুতে হওক, যিকোনো মানুহ এনেকৈ কলাপছ হ'ব পাৰে ন। তো এই বস্তুটো মানে চাডেন যিটো কাৰ্ডিয়েক ডেথ হয় সেইটো লাইক মানুহজনে কেনেকৈ আপুনি ছেভ কৰিব পাৰিব সেইটো ফাষ্ট কৰে মানে টাইমলিটো ইণ্টাৰভেনশ্যন হ'ব লাগিব। তো সেইকাৰণে এইটো বহুত জৰুৰী হয়। তো আজিকালি সকলোৱে এইটো শিকি লয়, এতিয়া কোনোবা দিনা আপোনালোকে মোক ছেভ কৰিব পাৰিব। চলি থকা নাই, তো সেইখিনি সময়ত কি কৰিব পাৰিম তেখেতে দেখাই দিব। মেডামে কোৱাৰ মতে যে তেখেতক মানে তেখেতে উশাহ নিশাহ লোৱা নাই, হৃদয়টো ধপ কৰা নাই, হয় নাই? তো আমি সেইখিনি সময়ত কি কৰিব লাগিব সেইখিনিকে কৈছে যে সেই তেনেকুৱা এজন মানুহক আমি ভালকৈ খুৱাই ল'ব লাগিব। কেনেকুৱাখন জেগাত খুৱাব লাগিব, একদম সমান জেগা, ঠিক আছে, কোমল নহয় টান জেগা, লাগিলে বেঞ্চ এখন হওক পকা এখন হওক তাতে খুৱাই ল'ব লাগিব। আৰু তাৰপিছত আমাৰ হৃদয়টো য'ত আছে তাতে আমি কেনেধৰণে হেঁচি পেলাই তেখেতৰ উশাহটো আকৌ বা বুকুৰ যোনটো ধপধপনিটো আকৌ কেনেকৈ অনাব পাৰিম এই বস্তুটো আমাক ছাৰে দেখায়। যিমান তললৈ হেঁচিব ন মিনিমাম 5 চেণ্টিমিটাৰমান মানে তললৈ যাব লাগে, ইমান জোৰত হেঁচিব লাগিব, জোৰ দিব লাগিব মানে। আপোনালোকে নামটো মনত ৰাখিব CPR, ঠিক আছে। এতিয়া যোনখিনি বয়সস্থ মানুহ সেইখিনি আপোনালোকে নোৱাৰিবও পাৰে কৰিবৰ কাৰণে, কিন্তু আপোনালোকৰ পৰিয়ালৰ যেনেকৈ ল'ৰা হওক বা যোনখিনিয়ে মানে কৰিব পাৰিব তেখেতসকলে যাতে এই বস্তুটো জানে বা আপোনালোকে আজি শিকিলে এই বস্তুটো গৈ ঘৰত যাতে কয় যে তহঁতে এনেকৈ কৰিব পাৰিলে এনেকুৱা ঘটনা হ'লে, ঠিক আছে। পানীত ডুবি গ'লে তেনেকুৱা হ'ব পাৰে, উশাহ নিশাহ বন্ধ হৈ গ'ল, এক্সিডেণ্ট হ'লে তেনেকুৱা হ'ব পাৰে।
চ' এবাৰ আমি বস্তুটো শিকিব ঠিক আছে গোটেই কথাখিনি ক'লে ইয়াৰ মানে মই থিয় হৈ পেলাই একেলগে প্ৰত্যেকটা ক'বলৈ মই টান পাওঁ মই কৈ আছোঁ ইয়াৰ প্ৰয়োজনীয় কি জানে আপোনালোকক এটা উদাহৰণ দিছোঁ কেতিয়াবা আপোনালোকে শুনিছেনে এই মাজতে যে আজি কেইবা বছৰ হ'ল মাজুলীত এজনী ছোৱালী গান গাই থকা সময়ত মৰিছিলে কি হৈ পেলাই হুলস্থুল হৈ গৈছিলে সৰু ছোৱালী মৰাৰ পিছত হস্পিটেললৈ নিছিলে হস্পিটেললৈ নিয়াৰ পিছত তাই একচুৱেলি মৃগীৰ ৰোগত আছিলে মানে মৃগীৰ মানে গম পাইছে নহয় গোটেই কপনি আহে যে তাত ক'ব নোৱাৰা হৈ গৈছিলে ক'ব নোৱাৰা হৈ গৈ তাইক ওচৰৰ মাজুলীৰ কিবা পৰি গৈছে বহুতে কয় হাৰ্ট ফেইলাৰ সেইটো শুনিছে গতিকে সেইটো এটা এনেকুৱা এটা উপায় যিটো উপায় আমি দিবৰ কাৰণে কোনো ধৰণৰ ডক্তৰ নাৰ্ছ বা মেডিকেলত কোনোবা চাকৰি কৰা মানুহৰ প্ৰয়োজন নাই যিকোনো মানুহে দিব পাৰে আপোনালোকেও দিব পাৰিব খালি মানুহজন অলপ গাত সুস্থ হ'ব হ'লেই হ'ল আৰু সৰু ল'ৰা ছোৱালী হওক ডাঙৰ ল'ৰা চবেই দিব পাৰিব আপোনালোকক এইখিনি কথা কোৱাৰ প্ৰয়োজনীয়তা এইখিনিতে আহি গৈছে কাৰণ আমাৰ মানুহৰ মাজত বহুতো ভুল ধাৰণা আছে আৰু সেই ভুল ধাৰণাবিলাকৰ কাৰণে কি হয় কেতিয়াবা আজিকালি ধৰি লওক বাটত আপোনালোকে গৈ থাকোঁতে কেতিয়াবা এক্সিডেণ্ট হয় মানুহজন পাইছে মানুহজন এক্সিডেণ্ট হৈছে পুলিচ কাছাৰীৰ ভয়ৰ কাৰণে আমি কি হয় মানুহজনক বাইদেৱে এটা কথা কৈছিলে কি যে হেড টিল মানে থাকিব চিধা হৈ যাব উশাহ নিশাহ প্ৰচেছটো চিধা হ'ব এতিয়া আমি মানুহজন মানে ক'ব নোৱাৰে যে হ'ল ঠিকে আছে কিন্তু উশাহ নিশাহ লৈ আছে নে জানিব লাগিব মানুহজন জীয়াই আছে নে জীয়াই মানে কি ধৰি লওক হৃদপিণ্ড চলি আছে নে যদি হৃদপিণ্ড চলি আছে পালছ মানে যিটো কথা আমি কৈছোঁ নাড়ী আছে সেইটো যদি আছে তেতিয়াহ'লে আমি চিপিয়াই দিব লাগিব উল্টাই সেইটো দিলে আকৌ নাড়ী যদি হৃদপিণ্ড টোপনি আছে মানুহজন জাষ্ট কেতিয়াবা ক'ব নোৱাৰাহে হৈ পৰিছে তেনেকুৱা অৱস্থাত আকৌ হেঁচা দিবলৈ গ'লে মানুহজনক আমি মৰাহে হ'ব আমি এইটো কাম কেতিয়া কৰিম সদায় মনত ৰাখিব যেতিয়া আমি পালছ নাপাম অৰ্থাৎ পালছটো কি আমি চবেই জানে টিভি চিনেমা আমি পালছটো মানুহজন জীয়াই আছে নে চাবলৈ কিহত চাওঁ এই টিপটো চাওঁ ন চাওঁ নহ'বা আমি যদি ইয়াত নাপাওঁ আমি কিহত চাওঁ ডিঙিৰ এইডোখৰত চাওঁ এই টিপ আপোনালোকে নিজে আঙুলিও চাব পাৰে যে আপোনাক এইটো আঙুলি লৈ এনেকৈ চাব পাৰে এইটো নাপাবই এই ডিঙিটো অলপ ডাঙৰ এইটো পটককৈ পায় ইয়াত পাবলৈ অলপ দিগদাৰ আপোনালোকে নিজেও নিজৰ চাব পাৰে বা ইজনে সিজনৰ চেকটো চাব পাৰে এই ঘটিকা বুলি নকয় জানো ঘটিকাৰ ছাইডতে এনেকৈ লৈ পেলাই এনেকৈ আঙুলি দুটা দি চাওকচোন যদি জানে নিজে গম পাব ঠিক টোপনি থাকে যদি ঠিক কৰি নাথাকে তেতিয়া গম পাম যে মানুহৰ হৃদপিণ্ড বন্ধ তেতিয়া আমি কি কৰিব চিপিআৰ এটাই কথা আমি প্ৰথম কথা চিঞৰিব লাগিব আমি যিমান পাৰোঁ কাৰণ আমি কৈ আছোঁ যে এই কামটো বহুত জোৰ লাগে বহুত ভাগৰ লাগি যায় গতিকে পাৰিলে আৰু দুজনমান মানুহ হোৱা দৰকাৰ আমি কি কৰিম মানুহজনৰ এতিয়াতো ওখত আছে মই যদি ফ্ল'ৰত হোৱা সুবিধা হয় যদি শকত আগত মানুহ হয় তেতিয়াতো মই ধৰি লওক মানুহজনৰ গা ওপৰলৈকে ভৰি পাৰ কৰি ল'ব লাগিব কাৰণ মই নহ'লে জোৰ নাপাওঁ কাৰণ কেলৈ জোৰটো পাবলৈ মোৰ এই দুইখন হাত এই মানুহজনৰ এই হৃদপিণ্ডটো ক'ত থাকে ইয়াত থাকে এইফালে থাকে হয়নে তো আমি কি কৰিব লাগিব এই মাজৰ যিডাল আমাৰ হাড় আছে হাড়ডালৰ ঠিক তলৰ পৰা 3/2 অংশ ওপৰত আমি হাতটো সম্পূৰ্ণ এই যিটো বাওঁখি এইটো সম্পূৰ্ণ ইয়াত চিধা থাকিব লাগিব এনেকৈ যদি বেকাকৈ থাকে এনেকৈ আমি জোৰ দিব পাৰিম জানো একো জোৰ নাপাম এই বাইদেউ যে এটা কথা ক'লে 5 চেণ্টিমিটাৰ মানে কি হয় আমি হেঁচা দিয়াৰ লগে লগে এই কামিহাৰডাল তললৈ হেঁচা খাব লাগিব হেঁচা খালেহে এই হৃদপিণ্ডটোক হেঁচিব পাৰিব যদি আমি ওপৰতে আমি এনেকৈ কৰি থাকোঁ এই ভিতৰত থকা হৃদপিণ্ডটোৱে হেঁচাই নাখায় তো মানুহজনে উশাহ ঘূৰি আহিব জানো নাহে গতিকে এই জোৰটো পাবৰ কাৰণে আমি সম্পূৰ্ণ চিধা লৈ পেলাই আমি কিমান এনেকৈ এই বস্তুটো হেঁচা দিব লাগিব কিমান গতিত দিম যে 1 মিনিটত 100 পৰা 120 বাৰ মানে 1 মিনিটত থাকে 60 ছেকেণ্ড অৰ্থাৎ 1 ছেকেণ্ডত দুবাৰ মানে আপুনি ভাবক 1 ছেকেণ্ডত দুবাৰ কিমান খৰতকীয়া হ'ব লাগিব গতিকে ইমান খৰতকীয়াকৈ আমি সাধাৰণতে দিবলৈ যাওঁতে কেতিয়াবা আমি ভাগৰি পৰোঁ আৰু একেলেঠাই দি যাব নালাগে এইটো কাৰণে কাৰণ 15 বাৰ তাৰমানে আমি 30 বাৰ আমি কাউণ্ট কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 30 বাৰ হোৱাৰ লগে লগে আমি মুখখন মেলি আনি বতাহটো দিব লাগে কাৰণ বহুতে এই বস্তুটো কৰাৰ কাৰণে বহুতে সামাজিক বহুত কথা বুলিও মানুহজনে দেখোন চুমাহে খালে এনেকুৱা কথা আহিব পাৰে এইটো নহয় আমি কি কয় আমাৰ ভিতৰৰ পৰা উশাহটো নি পেলাই মানুহজনৰ মুখত দিম যাতে তেওঁতো নিজে উশাহ ল'ব পৰা নাই তো গতিকে আমি তাক বতাহটো দিম যদি কিবা কাৰণত যদি কিবা এক্সিডেণ্ট হৈছে মানুহজনৰ দাঁত ভাগিলে মুখৰ পৰা তেজ ওলাই আছে তেনেকুৱা অৱস্থাত যিকোনো মানুহে দিবলৈ দিগদাৰ হ'ব ন তেতিয়া মুখত বোলে কিবা ফেন ওলাই আছে তেতিয়া নালাগে যদি আপুনি দিব পৰা নাই মুখেৰে কোনো কথা নাই তেতিয়া এটলিষ্ট আমি এইটো কৰিলেই হ'ল খালি আমি 15 মানে 30 বাৰ দি পেলাই আমি মানুহজনক আমি চাব লাগিব যে পালছটো ঘূৰি আহিছে যদি পালছটো ঘূৰি আহিছে তেনেহ'লে আমি কামটো কৰাটো বন্ধ কৰি দিব লাগিব
আৰু লগালগ আমি হস্পিটেললৈ পঠিয়াব লাগিব, কাৰণ মানুহজনক আমি জীয়ালোঁ। এনেকুৱা বহুত ক্ষেত্ৰত আপোনালোকে শুনিব যে এই কামটো নজনা মানুহ বহুতে এনে বহুত জাষ্ট চিনেমাত দেখি বা কিহবাত দেখি শিকি পেলাই কেইবাটাও মই নিজেও পাইছোঁ, কেইবাজনেও মোক ট্ৰেইনিং দিওঁতে আমাক কৈছে নিজৰ মানে অভিজ্ঞতা যে মানুহ বাচি গৈছে। গতিকে এইটো জানিব লগা কথা সকলোৱে যে কাৰ কেতিয়া কি বিপদ আহে কোনেও নাজানে। কোনোবাই কাৰেণ্টত চক লাগিও পগনাৰ হৈ পৰি যাব পাৰে, কোনোবাই পানীত ডুবিও হ'ব পাৰে, সৰু ল'ৰা ছোৱালী কেনেবা কিবা লাগিও হ'ব পাৰে, যিকোনো কাৰণ কাৰোবাৰ মৃগী ৰোগ আছে, কিবা আছে, এক্সিডেণ্ট আছে, সঁচাকৈ হাৰ্ট প্ৰেছাৰ আছিলে, ষ্ট্ৰ'ক হৈ গ'ল, হাৰ্ট ফেইলাৰ হৈ গ'ল, বা বিভিন্ন ধৰণৰ কাৰণে হ'ব পাৰে। সেই তেতিয়া আমি এই কথাটো বহুত জৰুৰী। এই কথাটো যে ঘৰত হ'ব তেনেকুৱা কোনো কথা, ৰাস্তাই পদূলিয়ে মন্দিৰে নামঘৰে যিকোনো ঠাইত হ'ব পাৰে। গতিকে আমি সকলোৱে এই কথাটো জানিব লাগে। আৰু এটা CPR ক'লোঁ, আৰু যে মই ক'লোঁ লাগি ধৰে, যেতিয়া লাগি ধৰে তেতিয়া আমি কি সৰু বাচ্ছা যদি হয় আৰু ডাঙৰ মানে সৰু বাচ্ছাক কৰাৰ আগত মই ডাঙৰ মানুহ ধৰিলোঁ, তেতিয়া চাপ'জ কিবা এটা লাগি ধৰিলে ডিঙি, আমি কি কৰিম চবে দেখিছেনে? সকলোৱে দেখিছে? লাগি ধৰিছে ন, ডিঙিত উশাহ ল'ব পৰা নাই, তেতিয়া আমি চিধাই মানুহজনক আমি দেৰি নকৰি কি কৰিম, আমি নিজৰ ভৰিটো আগফালে দি ল'ম। কেলৈ দি ল'ম জানেনে? মোতকৈ আমাৰ ওখ শকত আৰু মই যদি ভালকৈ টিপাটো ধৰিব নোৱাৰোঁ, এওঁতো নোৱাৰি গৈ ময়ো উভতা খাই এওঁ গা ওপৰতে পৰিম। সেইকাৰণে নিজৰ টিপাটো ভৰিটো এনেকৈ মাজত ভৰাই লৈ মই কি কৰিম, এই হাতখনৰ মুঠাটো ধৰি তেওঁ সেই কামিহাৰৰ তলত সোমাই যিমান পাৰোঁ ভিতৰলৈ, মই এতিয়া সিঁচি দিয়া নাই আৰু ওলাই আহিব, যিমান পাৰি এনেকৈ 5 বাৰ এনেকৈ যিমান পাৰি, আৰু তেওঁক ক'বলৈ আমি কাহক কাহক। আৰু যদি তাৰ আগতে আমি এইটো ক'ব পাৰোঁ, মানুহজনক অলপমান হাওলাই লৈ পেলাই আমি এনেকৈ ধৰি লৈ পেলাই পিঠিটোত এনেকৈ মানে ফেটি সাপৰ টমাটো নিচিনা লৈ পেলাই আমি এনেকৈ আমি যিটো কাম কৰোঁৱে ন, বহুতে কৰোঁ, সেইটো আমি 5 বাৰ কৰিব লাগিব। যদি এইটো নহয় আমি হেঁচাটো কৰিব লাগিব। আৰু সৰু বাচ্ছাৰ ক্ষেত্ৰত কি হয়, এইটোৱে এটা বাচ্ছা, সৰু বাচ্ছাটোক আমি কি কৰিম, ডাঙৰ মানুহৰ ক্ষেত্ৰতো আমি কৰি দেখালোঁ, সৰু বাচ্ছাৰ ক্ষেত্ৰত ভাল কমন। কেতিয়াবা গাখীৰ খালে, চেৰেলেক খোৱা লগতে যিকোনো বস্তু খালে, বিশেষকৈ মৰ্টন খাই বহুতে এই যে কইনছ কেতিয়াও দিব নালাগে, যে 5 টকীয়া 10 টকীয়া কইনছ সেইবোৰ লাগি ধৰে। বহুতে তামোল খাই থাকোঁতে চফিন লাগে। বা সৰু বাচ্ছা যদি হয় তেতিয়া কি হ'ব লাগে, লগালগ যদি উশাহ ল'ব পৰা নাই, একদম আপুনি দেখিবই লাগি ধৰিলে আৰু সৰু বাচ্ছা একদম পগনাৰ ঢেল খাই পৰিব, উশাহ ল'ব নোৱাৰা হৈ যায়, তাৰ ডিঙিত লাগি যায় মানে উশাহ ল'লে। লগালগ আমি মুখখন যদি এইফালে ধৰোঁ, আমি এনেকৈ বহি ল'ম, বহি লৈ পেলাই মুখখন পিঠিটোৰ ওপৰলৈ মুখখন অলপ তললৈ দি ধৰি লৈ পিঠিত ইমান পাৰে এইটো মাৰি দিব লাগিব। যেতিয়া সি ভক্তি কৰি পেলাই যদি বমি কৰি দিয়ে বা উলিয়াই দিয়ে, তেতিয়া লগালগ, আৰু এইটো ইমানেই মানে দেখিব লাগে নহয়, এই উশাহ নাই পোৱা মানুহজনে হওক বা সৰু বাচ্ছাটোৱে উশাহ নাই পোৱা অৱস্থাত থকা বাচ্ছাটো এই কামটো কৰি দিয়াৰ 1 ছেকেণ্ডৰ পিছতে যেতিয়া বস্তুটো আঁতৰিলে লগালগ নৰ্মেল হৈ যাব, লগালগ। আৰু যদি সেই কামটো আমি নকৰোঁ তেতিয়াহ'লে আৰু তো আজিৰ দিনটোত মানে আমি আপোনালোকক মাতি আনি আমিতো পৰীক্ষা কৰিমেই, সদায় আমি আপোনালোকে ডক্টৰ চিকিৎসকৰ ওচৰলৈ গৈ থাকে, কিন্তু আমি এই সুযোগতে এইকেইটা কথা এইটো কাৰণে ক'লোঁ, কাৰণ এইকেইটা কথা ক'বলৈ কাৰণে আমি এনেকুৱা পৰিৱেশটোও নাপাওঁ, হয়নে? আপোনালোকক এনেকৈ একলগ নাপাওঁ, আৰু আমি বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ থাকোঁ। সেইকাৰণে অকণমান সময় লৈ পেলাই আপোনালোক মই এইকেইটা বস্তু আমি দেখাই দিছোঁ, যাতে মানে কোনো কাৰণত মানে ধৰি লওক দিব নজনাৰ দুখত এনেকুৱা মানুহ অকস্মাতে আমাৰ মাজৰ পৰা হেৰাই নাযায়। সেইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। তো ইয়াৰ পিছতে জাষ্ট 2 মিনিটৰ কাৰণে আপোনালোকক আমাৰ সমাজৰ কাৰণে আৰু এটা বহুত ডাঙৰ ব্যাধি কেঞ্চাৰ বা কৰ্কট ৰোগৰ সম্পৰ্কে দুআষাৰমান কথা আমাৰ এই ছাৰে ক'ব। কেঞ্চাৰ মানে কৰ্কট ৰোগ বুলি ক'লে গাঁৱে ভূঞে তেনেকুৱা হয় যে মানুহবিলাকে মানে আঁতৰিয়ে দিয়ে, আৰু কোনোবাই যদি আলোচনা কৰিছে হ'বলৈ নাপাতো, সমমূলীয়া কথা কোনাত নাপাতি দিয়ে। কিন্তু এতিয়াৰ সময়ত এনেকুৱা নহয়, ঠিক আছে? এতিয়াৰ সময়ত এনেকুৱা হয় যে কেঞ্চাৰ ৰোগটো যদি আমি সঠিক সময়ত ধৰা পেলাই হস্পিটেললৈ ডক্টৰৰ ওচৰত যাব পাৰোঁ, তাৰ নিশ্চয় চিকিৎসা হ'ব, আৰু চিকিৎসা কৰিলে মানুহজন সুস্থ হৈ আহিব, ঠিক আছে? কিন্তু আমি সঠিক সময়ত মানে যিমান পাৰে সোনকালে আমি বেমাৰটো ধৰা পেলাব লাগিব, ঠিক আছে? এতিয়া আমাৰ কেঞ্চাৰ শৰীৰৰ যিকোনো অংগতে হ'ব পাৰে, কাৰণ ধেৰ হ'ব পাৰে, ঠিক আছে? মই যিহেতু এজন দন্ত চিকিৎসক, মই
মুখৰ কেঞ্চাৰ কথা অকণমান আপোনালোকক বুজাই দিম যিমানখিনি মই আপোনালোকক ক'ব পাৰোঁ মই কৈ দিম ঠিক আছে এতিয়া মুখৰ কেঞ্চাৰ হোৱাৰ কাৰণ ধেৰ হ'ব পাৰে তাৰ প্ৰমুখ কাৰণটো এনেকুৱা হয় যে আমি যদি 100জন কেঞ্চাৰ পেচেণ্ট যদি মই ধৰোঁ মুখৰ তাৰে যদি মই 90জনকে সোধোঁ 90জনে ক'ব যে মই এসময়ত ধপাত খাইছিলোঁ তামোল খাইছিলোঁ পাণ খাইছিলোঁ লগতে ধপাত খাইছিলোঁ চিগাৰেট বিড়ি খাইছিলোঁ তো আমাৰ প্ৰমুখ কাৰণটো হ'ল যে ধপাত সেৱনৰ কাৰণে তো প্ৰমুখ কাৰণটো হ'ল যে মুখৰ কেঞ্চাৰ হোৱাৰ হ'ল ধপাত তাৰ লগতে অন্য থাকিব পাৰে যেনেকৈ মদ্যপান কৰিলেও হ'ব পাৰে আমাৰ এতিয়া সময়ত যোনখিনি আমি খাদ্য খাই আছোঁ সেই খাদ্যখিনি আগৰ নিচিনা হেৰি নহয় পিয়'ৰ নহয় মানে যোনখিনি ক'ব গ'লে পবিত্ৰ নহয় মানে এতিয়াতো চবটো ভেজাল চলি আছে চ' সেই খোৱাৰ পৰাও হ'ব পাৰে ঠিক আছে তো আমি সেইকাৰণে বহুত বস্তু বাছি চাব লাগিব এতিয়া তেনেকৈ ক'লোঁ যে আমি ধপাতৰ কাৰণে মুখ্য কাৰণত হয় তো যিমান পাৰোঁ আমি ধপাতৰ সেৱনটো কম কৰিব লাগিব হয়নে গাঁৱত আমি এতিয়া ঘৰলৈ গ'লে যেনিবা তামোল পাণ লগতে চাদাটো আগবঢ়াই দিয়ে হয়নে আমি চাদাটো যিমান পাৰোঁ আমি খাবলৈ মনা কৰিম বা নাখাম আমি ঠিক আছে তাৰ লগতে আমি যিমান পাৰোঁ আমাৰ নিজৰ মুখখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে ঠিক আছে তামোল পাণ খোৱাৰ পাছত আমি পৰাপক্ষত লগালগ পানীয়েদি মুখখন কুলকুলি কৰি পেলাই ধুই ৰাখিব লাগে ঠিক আছে আৰু মইতো সদায় কওঁ যে আমি মুখখন সদায় দুবাৰ ধুব লাগে ৰাতিপুৱা ব্ৰাছ কৰিব লাগে আৰু ৰাতি তাতকৈও বেছি ৰাতিকে ব্ৰাছ কৰিবই লাগে এইটো মানে নিয়ম কৰি ল'বই লাগে ঠিক আছে ৰাতিপুৱাটো চবেই ব্ৰাছ কৰে কিন্তু আমি ৰাতি চবেই হয়তো এলাহত নকৰোঁ বা আমি বহুতে চাগে নাজানো নালাগে ব্ৰাছ কৰিব নালাগে বুলি ৰাতি ব্ৰাছ নকৰোঁ কিন্তু আমি ৰাতি বিশেষকৈ ৰাতি ব্ৰাছ কৰিবই লাগে কাৰণ আমাৰ দিনটো খোৱাখিনি গোটেইখিনি দাঁতত লাগি থাকে সেইখিনি আমি যদি ৰাতি ব্ৰাছ কৰোঁ তেতিয়া আমি মানে মুখৰ একো বা দাঁতৰ একো অপকাৰ নহয় তো এইখিনিয়ে কথা তো আমি যিমান পাৰোঁ ধপাতৰ সেৱন লগতে তামোল পাণৰ সেৱন যিমান পাৰোঁ আমি কম কৰিবলৈ চেষ্টা কৰিম তেতিয়া এই ৰোগৰ পৰা আমি মুক্ত হৈ থাকিম ঠিক আছে ঠিক আছে